অন্তিম শয়নৰ পবিত্ৰতা। কবি শিখা ৰাণী শৰ্মা। আবৃত্তি আৰু অলংকৰণ প্ৰণৱ ৰঞ্জন শইকীয়া। মোৰ মৃত্যুত নিলিখিবা কামনা নকৰিবা আত্মাৰ চিৰশান্তি। কামনা নকৰিবা আত্মাৰ চিৰশান্তি। চিৰদিনলৈ শান্তিত জিৰালে মোৰ আধৰুৱা কামবোৰ কৰিব কোনে? মোৰ আধৰুৱা কামবোৰ কৰিব কোনে? কামনা নকৰিবা আত্মাৰ চিৰশান্তি। জৈৱ যুদ্ধৰ দিন কোনে জানে মৃত্যুলৈ কিমান দিন। মোৰ মৃত্যুৰ পিছত অন্তৰেৰে আত্মাৰ সদ্গতি কামনা কৰিবা। তেতিয়াহে মোৰ পৰিচয় পৰমাত্মাত বিলীন হ'ব পৰিশোধিত আত্মা। ইহজনমত ৰৈ যোৱা আধৰুৱা কামৰ তালিকা পূৰাবলৈ সদ্গতি কামনা কৰিবা। সোনকালে মোৰ পুনৰ জনমৰ আশা। জাতিস্মৰ নহ'লেও আক্ষেপ নাই। মানৱ প্ৰেমৰ গীত গামেই সদায়। আনক বুজিব পৰা, মানুহক ভাল পোৱা, অন্তৰৰ পবিত্ৰতা, ঈশ্বৰৰ দয়া। আত্মাৰ সদ্গতি মহাজীৱনৰ খেলা। মোৰ মৃত্যুৰ পিছত ঈশ্বৰক কৰিবা প্ৰাৰ্থনা। জনমে জনমে যেন মানৱী জনম দিয়া। মানুহৰ গুণেৰে সুন্দৰ ৰূপেৰে হ'ব খোজো জাকত জিলিকা। মোৰ মৃত্যুত ৰিপ নিলিখিবা। ইমান চুটি শব্দই প্ৰকাশ কৰে মাথোন কৃত্ৰিম ব্যস্ততা।